আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পম্পিলৈ স্বাগতম জনাইছো। আশা কৰো সকলো ভালেই আছে। ভিডিওটো আৰম্ভ কৰাৰ পোনপ্ৰথমে আপোনালোক সকলোলৈকে দীপাৱলী আৰু ধনতেৰছৰ বহুতো শুভেচ্ছা জ্ঞাপন কৰিছো। পোহৰৰ উৎসৱ দীপাৱলীয়ে যাতে আপোনালোকৰ জীৱনৰ পৰা অপায় অমংগল দূৰ কৰি সুখ শান্তি কঢ়িয়াই আনে সেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। তেতিয়াহলে বলক আজি আমি ভিডিওটোৰ ফালে আগবাঢ়ো। আজি মই আপোনালোকলৈ লৈ আহিছো টেণ্ডেমৰ এটা ইলেক্ট্ৰিক ৰাইচ কুকাৰ ৰিভিউ ভিডিও। ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈ দিওঁ যে এইটো কোনো ব্ৰেণ্ড প্ৰমোশনাল ভিডিও নহয়, মাত্ৰ এটা ৰিভিউ হে। এই ইলেক্ট্ৰিক ৰাইচ কুকাৰটো মই বিশাল মেগা মাৰ্টৰ পৰা ক্ৰয় কৰিছিলো। এইটো বিশালৰ নিজা প্ৰডাক্ট হয়। এই ৰাইচ কুকাৰটোৰ কেপাচিটি হৈছে 1.8 লিটাৰ। 2 বছৰৰ ৱাৰেণ্টিৰ সৈতে কিছু ডিসকাউণ্টটো পাইছিলো। এইটো হৈছে টেণ্ডেমৰ সেই ৰাইচ কুকাৰটো। বাহিৰ ভাগ দেখা ঠিক এনে ধৰণৰ। ওপৰৰ ফালে এটা বাটন আছে, যিটো লাহেকৈ প্ৰেছ কৰি দিলে খপখন খোল খাই যাব। আৰু ভিতৰত আপোনালোকে এনেকুৱা ধৰণৰ এটা বাউল দেখিবলৈ পাব। বাউলটো উলিয়াই নিব পাৰি। ৰাইচ কুকাৰৰ ভিতৰৰ ভাগ ষ্টিলৰ হয়। বাউলটোৰ ভিতৰৰ ভাগত কিছুমান মেজাৰমেণ্ট কৰা আছে। আপোনালোকে যেতিয়া বস্তু পাতিব তেতিয়া ইয়াতে জুখি লৈ পাতিব পাৰে। এটা কথা মন দিব যে ৰাইচ কুকাৰৰ ভিতৰৰ এই অংশত কেতিয়াও পানী নপৰে। ইয়াত পানী পৰিলে ৰাইচ কুকাৰটো বেয়া হোৱাৰ সম্ভাৱনা থাকে। ৰাইচ কুকাৰৰ এই খপটো আপোনালোকে ধুবও পাৰে, আৰু ধুবলৈ যদি অসুবিধা পায় কাপোৰ এখন তিয়াই মচি দিব পাৰে। এইটো এটা নজল হয়, যিটোৰ জৰিয়তে আমি ৰাইচ কুকাৰত বনোৱা ভাতৰ ভাপটো বাহিৰলৈ ওলাই যায়, আৰু এইটো ধুবলৈও অতি সহজ। ৰাইচ কুকাৰটোৰ বাহিৰৰ ফালে এনেকুৱা কিছুমান ফুটা কৰি দিয়া হৈছে, যিফালে ভাপটো ওলাই যায়। এইটো হৈছে এটা কাপ, যিটো কাপত ভাপৰ পানীখিনি আহি জমা হয়। এইটো আপোনালোকে ধুনীয়াকৈ খুলি আনি পানীখিনি পেলাই চাফা কৰি ল'ব পাৰে। ৰাইচ কুকাৰটোৰ লগত এনেধৰণৰ এখন ষ্টিমাৰ পোৱা যায়, য'ত আপোনালোকে বিভিন্ন ধৰণৰ বস্তু বইল কৰি খাব পাৰে। ৰাইচ কুকাৰটোৰ ঠিক তলৰ ফালে এটা গ্ৰীণ আৰু ৰেড লাইট আছে। যেতিয়া আপোনালোকে ভাতটো বহাব তেতিয়া এই সুইচটো তললৈ দিলে ৰেড লাইট জ্বলি থাকিব, আৰু যেতিয়া ভাতখিনি হৈ যাব ৱাৰ্ম অৰ্থাৎ গ্ৰীণ লাইট জ্বলিলে ভাত ৰেডি হৈ যাব। ৰাইচ কুকাৰটোৰ লগত দিয়া গৈছে এনেকুৱা ধৰণৰ এটা মেজাৰিং কাপ, এখন স্পুন আৰু এডাল পাৱাৰ ছাপ্লাই কৰ্ড। ৰাইচ কুকাৰত অতি কম সময়তে কেনেকৈনো প্লেন ৰাইচ আৰু পিটিকা ৰেডি কৰিব পাৰি চাওঁ হওকচোন। এই চাউলখিনি মই প্ৰথমে ধুনীয়াকৈ ধুই লৈছিলোঁ, আৰু এতিয়া ৰাইচ কুকাৰত দি দিলোঁ। ৰাইচ কুকাৰত ষ্টিমাৰখন এনেকৈ দি ল'লোঁ, আৰু ষ্টিমাৰত দিবৰ বাবে কাচকল মই এনেধৰণে ফালি লৈছোঁ, কিয়নো এনেকৈ ফালি ল'লে সিজিবলৈ সুবিধা হয়। এয়া লৈছোঁ কণী আৰু আলু, ঠিক মই এনেধৰণে ফালি লৈছোঁ। এতিয়া এটা এটাকৈ ষ্টিমাৰখনৰ ওপৰত গোটেইখিনি দি যাম।
এয়া দেখিলে আমাৰ গোটেইখিনি বস্তু ধুনীয়াকৈ সিজি উঠিল। মই আপোনালোকক আলুৰ পিচ ভাঙি দেখুৱাই দিছোঁ। ভাতখিনিও ক'তো লাগি নথকাকৈ সুন্দৰকৈ ৰেডি হৈ গ'ল। এয়া অতি সহজতে আৰু কম সময়তে ৰেডি কৰা 3খনকৈ পিটিকা আৰু কণী বইল। ৰাইচ কুকাৰৰ আন এটা বেনিফিট হৈছে যদি আপোনালোকৰ ঠাণ্ডা ভাত থাকে তেতিয়াহ'লে ৰাইচ কুকাৰৰ ভাত হোৱাৰ পিছত বাতি এটাত সেই ঠাণ্ডা ভাতখিনি ভৰাই লৈ ষ্টিমাৰখনৰ ওপৰত দি দিলে সহজতেই গৰম হৈ পৰিব। মোৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক জনাওঁ যে আজিৰ পৰা মই প্ৰত্যেকটা ভিডিঅ'ৰ শেষৰ ফালে একোটা সুন্দৰ টিপছ আপোনালোকলৈ আগবঢ়াম। মোৰ আজি প্ৰথমটো টিপছ হৈছে যিহেতু আজি ধনতেৰছ পূজা হয় সেয়েহে আপোনালোকে নিজৰ ধন থোৱা ঠাই বা চন্দুকত লক্ষীৰ বাহন ফেঁচাৰ এখন ফটো আনি তাতে আঁৰি দিব পাৰে, কিয়নো ফেঁচাই নেতিবাচক শক্তিসমূহ ধ্বংস কৰি ধনৰ প্ৰবাহ বৃদ্ধি কৰাত সহায় কৰে আৰু ঘৰলৈও সুখ শান্তি কঢ়িয়াই আনে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে লগ পাম পুনৰ এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, শুভৰাত্ৰি। Tell me pretty lies, look me in the face, tell me that you love me, even if it's fake.